আসসালামু আলাইকুম বন্ধুসকল, আজি এটা খাস টপিকৰ ওপৰত আলোচনা কৰিম, যেটো হ'ল অসম চুক্তিৰ মূল দুটা দফা, ৫ নম্বৰ দফা আৰু ৬ নম্বৰ দফাৰ বিষয়ে আলোচনা কৰিম। অসমৰ মূল সমস্যা, বাংলাদেশী সমস্যা নাইবা বিদেশীৰ সমস্যা বহু যুগ যুগ ধৰি আপোনালোকে হয়তো শুনিছে। এই সমস্যাৰ আৰম্ভণিতে ১৯৭৯ চনত অসমত তীব্ৰভাৱে আন্দোলনৰ সৃষ্টি হয় আৰু তীব্ৰ এই আন্দোলনৰ সময়ত নেলি, চমৰীয়া, চাউল খোৱা আদি বিভিন্ন ঠাইত গণহত্যা হয়। নিৰীহ মানুহক বাংলাদেশী বুলি সন্দেহ কৰি নাইবা বিদেশী বুলি সন্দেহ কৰি এই সকল লোকক নিৰ্মমভাৱে হত্যা কৰা হয় এই অসম আন্দোলনৰ সময়ছোৱাত। এই সময়ছোৱাত বহু মানুহে নিৰীহভাৱে নিৰ্মমভাৱে নিজৰ জীৱন, নিজৰ ঘৰ বাৰী সংসাৰ ত্যাগ কৰি এই অসমত অতিষ্ঠ হৈ মৃত্যুমুখত পৰিবলগীয়া হয়। আমি এই গণহত্যাবোৰৰ পৰা যিখিনি পালোঁ সেইখিনি হ'ল, আমি ১৯৮৫ চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু আছু নেতৃবৃন্দ আৰু লগতে অসম চৰকাৰৰ প্ৰতিনিধিসকলৰ মাজত ত্ৰিপাক্ষীয় যি আলোচনা চক্ৰ হয়, তাৰ পৰা অসম আন্দোলনৰ ফলাফল হিচাপে অসম চুক্তি স্বাক্ষৰিত হয় দিল্লী। সেই চুক্তি মৰ্মে অসম আন্দোলনৰ সময়ত যিখিনি নিৰীহ মানুহক হত্যা কৰা হৈছিল নাইবা তথাকথিত যিখিনি শ্বহীদ অসম আন্দোলনৰ দ্বাৰা শ্বহীদ হৈছিল, সেই সকলোবোৰৰ এক উমৈহতীয়া সমাধান হিচাপে স্বাক্ষৰিত হয় এই অসম চুক্তি। আৰু সেই অসম চুক্তিৰ অতি গুৰুত্বপূৰ্ণ দুটা দফা হৈছে ৫ নম্বৰ দফা আৰু ৬ নম্বৰ দফা। ৫ নম্বৰ দফাত বিশেষকৈ আছে অসম চুক্তিৰ অধীনত বিদেশী সমস্যাৰ সমাধানৰ এক পৰিকল্পিত প্লেন, যিখিনি আজিও কাৰ্যকৰী হোৱা নাই আৰু NRCৰ যোগেদি এইখিনি কাৰ্যকৰী কৰিবলৈ যিটো প্ৰচেষ্টা কৰিছিল সেইখিনি আজিও বাস্তৱায়িত হোৱা নাই। বহুতৰে আশাত চেঁচা পানী ঢালিছে, বহুতে এতিয়াও যিটো সদ্যসমাপ্ত NRC প্ৰক্ৰিয়া হ'ল ইয়াতেও কিছু নাৰাজগী দেখাইছে। আৰু ১৯৪১ চনৰ আগৰ অসমলৈ প্ৰব্ৰজন কৰা মানুহখিনিক এক বিশেষ নাগৰিকত্ব দিয়াৰ দাবী জনাই আহিছে এই আছু নেতৃবৃন্দই। মেক্সিমাম মানুহৰ যিখিনি NRCৰ 1951ৰ নথি পত্ৰ আছে, সেইসকলে অসমৰ বিশেষ মৰ্যাদা, অসমৰ নাগৰিকত্বৰ যি নাগৰিকত্বকৰণৰ চেষ্টা চলাই আছে, তাৰে সুবিধাটো গ্ৰহণ কৰিব পাৰিব। দুৰ্ভাগ্যজনকভাৱে ১৯৪১ পৰা ১৯৭১ৰ ভিতৰত যিখিনি মানুহ অসমলৈ আহিছিল, সেইসকলে ইয়াৰ দ্বিতীয় শ্ৰেণী নাগৰিক হ'বলৈ বাধ্য হ'ব, যিটো আমাৰ সংবিধানৰ বিৰোধী। আৰু বিদেশী সমস্যাৰ পৰা হ'ব পৰা ভাষিক যিটো সংখ্যালঘু সংখ্যাগুৰুৰ সংজ্ঞা, তাতে হ'ব পৰা চেঞ্জৰ বিষয়ে চিন্তা প্ৰকট কৰি আছে কিছু মানুহে। অসম চুক্তিৰ যিখিনি স্বাক্ষৰিত লিপি আছে তাতে থকা অনুসৰি ৬ নম্বৰ দফাৰ সংজ্ঞাটো এনেকুৱা: সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা কৰা, অসমীয়া ভাষা, সংস্কৃতি আৰু সামাজিক আৰু ঐতিহ্যক নিৰাপত্তা সুনিশ্চিত কৰা। তো ৬ নম্বৰ দফাত আমি যেনেকৈ দেখা পালোঁ, অসমৰ ভাষা সংস্কৃতিৰ ওপৰত খুবেই গুৰুত্ব দিয়া হৈছে, যিটো ভাল বিষয়। আৰু ৫ নম্বৰ দফাত অলপ বহলভাৱে আলোচনা কৰা হৈছে অসমৰ বিদেশী সমস্যা, কেনেকৈ অসমৰ পৰা বিদেশী চিনাক্ত কৰিব পাৰি, কেনেকৈ অসমৰ পৰা বিদেশীখিনিক বহিষ্কাৰ কৰিব পাৰি আইনী প্ৰক্ৰিয়াৰে। তো ইয়াতে আৰু এটা উল্লেখযোগ্য ৫ নম্বৰ দফাত এটা উল্লেখযোগ্য পইণ্ট এটা আছিল, যিটো আছিল ১৯৬৬ পৰা ১৯৭১ৰ ভিতৰত যিখিনি মানুহ আহিছিল অসমত, সেইখিনি মানুহক ১০ বছৰৰ এটা সময়সীমা দিয়া হৈছিল। তাৰ পাছত আপোনাৰ ইণ্ডিয়ান কোৰ্টৰ কেছ অনুসৰি ১০ বছৰ থকাৰ পাছত সেইখিনি মানুহক নাগৰিকত্ব দিয়াৰো এটা প্ৰাৱধান আছিল, যিটো কিমান দূৰ কাৰ্যকৰী কৰা হৈছে নাজানো। আজিও বহু মানুহে ডি ভোটাৰৰ দৰে গুৰুতৰ আইনী প্ৰক্ৰিয়াৰ মাজেৰে যুঁজ কৰি আছে, নাইবা বহুতে এটা সৰু ভুলৰ কাৰণে নাইবা নিজৰ ভুলৰ কাৰণে নহ'লেও সকলো তথ্য পাতি থকাৰ পাছতো, প্ৰমাণ পত্ৰ থকাৰ পাছতো বহুতে ডিটেনশ্যন কেম্পত নিজৰ জীৱন অতিবাহিত কৰি আছে। এখেত এজন ব্যক্তি মোৰ ওচৰত উপস্থিত আছে। এখেত ডিটেনশ্যন কেম্পত বন্দী আছিল ২ বছৰ। কলগাছি জনসমষ্টিৰ কলগাছিয়াৰ বাসিন্দা। তেখেত বিদেশীৰ সন্দেহত এফটি কোৰ্টৰ ৰায় মতে গোৱালপাৰা ডিটেনশ্যন কেম্পত ২ বছৰ বন্দী হৈ থাকি বৰ্তমান ৪ বছৰ ধৰি এখেতে আছে। ক'ত আছে? জনসমষ্টিৰ কলগাছিয়াত। তেখেতৰ অভিজ্ঞতা মই সুধিম। এখেতক জনাইছে ৰাইজৰ দান বৰঙণি সংগ্ৰহৰ মাজেৰে নিজৰ টকা খৰচ কৰি ২.৫ লাখ টকা খৰচ কৰি এখেত আইনী প্ৰক্ৰিয়াৰে ডিটেনশ্যন কেম্পৰ পৰা বাহিৰত ওলাই আছে। এই ধৰণৰ ডিটেনশ্যন কেম্পৰ মাজেৰে কিমান লোকক হাৰাশাস্তি দিব? কি নাম আপোনাৰ? ফজৰ আলী, কলগাছিয়া।
আপনি 2 বছর ডিটেনশন ক্যাম্পে আছিলেন কি ধরনের আপনার কেমন লাগছে ডিটেনশন ক্যাম্পে থাকে কি আর একটা আছেন জানেন কি আর একটা আছিলেন জানেন কি তা করেন না ইনি নিজে না জানে কি কিয় এখানে ডিটেনশন ক্যাম্পত আছিল নিজে গম নাপায় জাস্ট পুলিশে ধৰি লৈ গৈছে ডিটেনশন ক্যাম্পত আছে যিজন ব্যক্তিয়ে নাজানে মই কি অপৰাধ কৰিছোঁ মই 2 বছৰ ডিটেনশন ক্যাম্পত থাকিব লগা হ'ল এই ধৰণৰ ব্যক্তি বৰ্তমান ডিটেনশন ক্যাম্পৰ বৰ্তমান আলহী আছে কলগাছিয়া খাৰবাল্লিৰ শহীদুল যাৰ সকলো মই তথ্যপাতি সকলোখিনি আছে তথাপিতো বৰ্তমান ডিটেনশন ক্যাম্পত বন্দী আৰু এখেতে 2 বছৰ বন্দী হৈ থাকি আজি বাহিৰত ওলাই আছে 4 বছৰ ধৰি কলগাছিৰ এজন ঠেলা চালক যিজন শ্ৰমিকৰ শ্ৰমৰ বিনিময়ত দেশৰ জিডিপি বৃদ্ধি হয় সেই শ্ৰমিকৰ ওপৰত সেই শ্ৰমিক 2 বছৰে ডিটেনশন ক্যাম্পত চৰকাৰী খৰচৰ মাজেৰে ডিটেনশন ক্যাম্পত থাকি আহিব লগা হয় এইসকলৰ লোকক যদি আপোনালোকে হাৰাশাস্তি কৰে দেশৰ জিডিপি বৃদ্ধি নহয় তার উপর স্পষ্ট যে যেটো আইনী প্রক্রিয়ার মাজেৰে এই সমস্যার সমাধান হব লগা আছিল সেই সমস্যার সমাধান কল্পে এই আইনী প্রক্রিয়া আজি মানি চলা নাই তো আজি আসু নেতৃবৃন্দ যিখিনি দাবী কৰিছে যে 1951 ভিত্তিত এনআরসিখন হ'ব লাগে নাইবা 1951 আগত অসমলৈ অহা মানুহখিনিক বিশেষ নাগৰিকত্ব দিব লাগে নাইবা 1951 পৰা 1971 ভিতৰত যিখিনি মানুহ অসমলৈ আহিছিল সেইখিনি মানুহক দ্বিতীয় শ্ৰেণীৰ নাগৰিকত্ব দিব লাগে বুলি যি দাবী জনাই আহিছে তাৰে প্ৰত্যাহ্বানত মই 2-3টা পইণ্ট কম যিখিনি আপোনালোকে মন দি শুনিব প্ৰথম প্ৰশ্ন যদিহে 1951 চনক ভিত্তিবৰ্ষ হিচাপে ধৰা হয় নাই বিদেশী চিনাক্তকৰণৰ বাবে নাইবা বিদেশী বহিষ্কৰণৰ বাবে নাইবা প্ৰথম শ্ৰেণীৰ নাগৰিকত্ব দিব বাবে যিটো প্ৰচেষ্টা চলাই আছে তেতিয়াহ'লে 1951 চনৰ অসমৰ ভৌগোলিক সীমাৰেখাও কি তেনেকুৱা হ'ব নেকি যিটো বৰ্তমানে কমি একদম সৰু হৈ আহিছে যিটো বৃহৎ অসম আছিল তেতিয়া মেঘালয় মণিপুৰ আদি ৰাজ্যও অসমৰ অংগৰাজ্য আছিল তেতিয়াহ'লে আমি কি এইটো মানি ল'ম নেকি যে 1951 চনৰ যিটো অসম আছিল সেই অসমৰ জনগাঁথনি সেই অসমৰ ভৌগোলিক চাৰিসীমাৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব নাইবা তাৰ ওপৰতো যিখিনি জনগোষ্ঠী বা যিখিনি মানুহ অসমৰ ভৌগোলিক চাৰিসীমাৰ পৰা বৰ্তমানৰ ভৌগোলিক চাৰিসীমাৰ পৰা বাদ পৰিছে তাৰ ওপৰতো কিবা তেনেকুৱা জৰীপ নাইবা তেনেকুৱা কিবা সেন্সাস অনুষ্ঠিত হ'ব নেকি 2 নম্বৰ পইণ্ট যেটো 1966 চনৰ পিছত আৰু 1971 চনৰ 25 মাৰ্চৰ আগত যিখিনি মানুহ অসমলৈ আহিছিল সেইখিনি মানুহক যদি আমি অসমীয়া বুলি ধৰি লওঁ নাইবা অসমৰ নাগৰিক বুলি ধৰি লওঁ আৰু সিহঁতে যদি 10 বছৰ অতিক্ৰম কৰিছিল তেতিয়াহ'লে এতিয়াও কিছু মানুহে কিয় ডি ভোটাৰৰ দৰে যন্ত্ৰণাত ভুগি আছে নাইবা বিনা দ্বিধাই মানুহক 1951 চনৰ নথি থকা মানুহকো বহু মানুহক ডিটেনশন ক্যাম্পত কিয় দিয়া হৈছে নাইবা ডি ভোটাৰৰ সন্দেহত কিয় বাৰে বাৰে গ্ৰেপ্তাৰ কৰি সিহঁতক জমৰ যাতনা দি থকা হৈছে এয়া আপোনালোকৰ দৃষ্টিগোচৰ নহয়নে এয়া আসু নেতৃবৃন্দৰ দৃষ্টিগোচৰ নহয়নে এইবোৰ কথা আসু নেতৃবৃন্দ কিয় হজুৰে দাবী নকৰে হজুৰে উত্থাপন নকৰে কিয় 3 নম্বৰ পইণ্ট মোৰ এই প্ৰশ্নটোৱে বাৰে বাৰে দিগদাৰ দি আছে যে 1971 চনত বাংলাদেশ জন্ম হোৱাৰ পাছত স্বাধীন বাংলাদেশ সৃষ্টি হোৱাৰ পাছত তাৰে পৰা মুছলমান কিয় অসমলৈ আহিব মুছলমান কিয় তাৰে পৰা বিদেশলৈ যাব মুছলমান কিয় তাৰে পৰা প্ৰব্ৰজিত হৈ অসমৰ দৰে বিভিন্ন ঠাইলৈ কিয় আহিব য'ত হিন্দু মেজৰিটি আছে য'ত বেলেগ জাতি ধৰ্ম ভাষাৰ মেজৰিটি আছে কাৰণ তেতিয়াহ'লে সিহঁতে দাবী কৰা অনুসৰি মুছলিম দেশ এখন পালে তাতে মুছলমানৰ জনসংখ্যা তাতে মুছলমানৰ আবাদী মুছলমানৰ দবদপনি বেছি বুলি আপোনালোকে নিউজতো কৈ থাকে আৰু এফালে কৈ থাকে তাৰ পৰা 71 পাছত মুছলমান আহিছিল কিয় আহিব তাৰ পৰা আহিলে বেলেগ ধৰ্মৰ মানুহে আহিব লাগিব নিপীড়িত হৈ লাঞ্ছিত বঞ্চিত হৈ আপোনালোকৰ সংজ্ঞা মতে আপোনালোকে বাৰে বাৰে ইলেকশ্যনৰ আগত যিখিনি মানুহে কৈ থাকে বাৰে বাৰে যে বাংলাদেশত অমুক মন্দিৰ ভাঙিল কিবা হ'ল মুছলমানে হিন্দুক মাৰিলে কিবা হ'ল যদি ইমান উৎপীড়ন হৈ আছে বৰ্তমানে 1971 বছৰৰ পৰা যদি হৈ আছে তেতিয়াহ'লে বাংলাদেশৰ পৰা মুছলমান বাদ দি বেলেগ সংখ্যালঘু কমিউনিটিৰ পৰা মানুহে আহিব লাগিছিল বাৰে বেছিকৈ আপোনালোকে ব্লেমটো দিব খালি মুছলমানক যে মুছলমান আহিছে আৰু এফালে কৈ থাকিব যে বাংলাদেশ মুছলমান দেশ মুছলমানৰ কাৰণে নিৰাপত্তা আছে কিন্তু হিন্দুৰ কাৰণে নাই তেতিয়াহ'লে নিৰাপত্তা যদি বাংলাদেশত আছে মুছলমানৰ কাৰণে মুছলমান কিয় আহিব 1971 পাছত 4 নম্বৰ পইণ্টটো এইটোৱে যে বাংলাদেশৰ উল্লেখ অসম চুক্তিৰ কতো মই বিচাৰি পোৱা নাই আপোনালোকে যদি কোনোবাই বিচাৰি পায় তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব
মই অত্যন্ত সুখী হ'ম, কাৰণ মই বিদেশী বা বিদেশ এই দুটা শব্দহে বেছিকৈ দেখা পাইছোঁ। মোৰ নজৰত বাংলাদেশ বোলা শব্দ পোৱা নাই। যিসকল তথাকথিত জাতীয়তাবাদী ছাত্ৰ আছে নাইবা জাতীয়তাবাদী যুৱচাম আছে, সেইসকললৈ মই অনুৰোধ জনাইছোঁ যে আপোনালোকে বাংলাদেশী শব্দটো ইউজ নকৰিব প্লিজ। কাৰণ অসমৰ গাতে লাগি আছে ভূটান, অসমৰ পৰা কিছু দূৰতে আছে নেপাল আদি বিভিন্ন দেশৰ মানুহে অসমত এতিয়াও বসবাস কৰি আছে, এতিয়াও ব্যৱসায় বাণিজ্য কৰি আছে। আপুনি ৰাতিপুৱাই আহিলে চাব ভুটীয়া গাড়ী, ভূটানৰ গাড়ী আমাৰ বৰপেটা ৰোডৰ দৰে ঠাইত বহুত দেখা পাওঁ আমি। বিন্দাছ ব্যৱসায় বাণিজ্য কৰি আছে, কোনো সমস্যা নাই। কিন্তু বাংলাদেশৰ এখন গাড়ী দেখিলেই সন্দেহ। কিয়? ইমান মাইণ্ডছেট বেয়া হ'লে কি হ'ব? নেপালৰ পৰা মানুহ আহিছে, নেপালত আমি যাই আছোঁ, আহি আছোঁ, ভূটানত আহি আছোঁ, যাই আছোঁ। কিন্তু বাংলাদেশৰ লগত কিবা সমস্যা, কিবা এটা ৰিলেশ্যন হ'লে আপোনালোকৰ সন্দেহটো বহুত বাঢ়ি যায়। কিয়? ইমান নিকৃষ্ট মানসিকতাৰ মানুহ হ'লে বহুত দিগদাৰ আছে। তো আজিৰ কাৰণে এইখিনিয়ে। মই যিখিনি ক'লোঁ আপোনালোকে অলপ মন দি শুনিব, চাই মেলি কমেণ্ট কৰিব। ভাল লাগিলে শ্বেয়াৰ কৰিব, ভাল নালাগিলে ডিছলাইক কৰিব, কমেণ্ট কৰি গালি চালি যি দিব লগা আছে দিব। ধন্যবাদ।